Hello friends, আজিৰ ভিডিওটোত আমি ডিসকাস কৰিম ভূমিকম্প কিয় হয় ভূমিকম্প হোৱাৰ কাৰণনো কি ভূমিকম্প আসলতে কেনেকৈ সৃষ্টি হয় সো এই কথাখিনি বিস্তাৰিতভাৱে আজিৰ এইটো ভিডিওত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকা আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে কৰি দিয়া আৰু যদি আপুনি ফেসবুকত চাইছে তেনেহলে ওপৰৰ ফলো বাটনটো টিপি ভিডিওটো বেছি শেয়াৰ কৰা সো ফ্ৰেন্ডস আৰম্ভ কৰো আজিৰ এই ইন্টাৰেষ্টিং টপিকটো So friends, ভূমিকম্প এনে এটা বস্তু যেটো আমাৰ এইখন পৃথিৱীত প্ৰতি বছৰত বহুতো পৰিমাণৰ ক্ষতিগ্ৰস্ত কৰে কিয়নো ভূমিকম্পৰ কাৰণে বহুতো ধৰণৰ ঘৰ-দুৱাৰ ডাঙৰ বিল্ডিং সকলোবোৰ খৰি পৰে সো আজিৰ ভিডিওত আমি ডিসকাস কৰিম ভূমিকম্প হোৱাৰ আসল কাৰণনো কি কিয় ভূমিকম্প হয় বেসিক্যালি যদি আমি ভূমিকম্পৰ কথা জানিবলৈ হয় তেনেহলে আমি এইখন পৃথিৱীৰ ষ্ট্ৰাকচাৰ জানিব লাগিব এইখন পৃথিৱীৰ সৃষ্টি জানিব লাগিব সো আমাৰ এই পৃথিৱীখন কেনেকুৱা তৈৰি আমাৰ এই যেটো পৃথিৱী সেই পৃথিৱীটোৰ ভিতৰত কেইবাটা লেয়াৰ আছে সেই লেয়াৰ কেইটা হল প্ৰথমত আমাৰ যেটো ক্ৰাষ্ট অৰ্থাৎ আমাৰ ওপৰৰ যেটো সাৰফেস যত আমি মানুহ জীৱ-জন্তু মাটি গাছ পানী সকলোবোৰ সেই ক্ৰাষ্টৰ তলত আছে এটা মেন্টেল লেয়াৰ তাৰ তলত আছে আউটাৰ কোৰ তাৰ তলত আছে ইনাৰ কোৰ এই গোটেইখিনি লেয়াৰবোৰ আছে আৰু বেসিক্যালি আমাৰ যেটো মেন্টেল লেয়াৰ আছে মেন্টেল লেয়াৰৰ ওপৰত সেই আমাৰ যেটো মেন্টেল লেয়াৰ আছে সেই মেন্টেল লেয়াৰৰ ওপৰত মেজৰ 7টা প্লেট আছে আৰু সেই 7টা প্লেটক টেকটনিক প্লেট বুলি কোৱা হয় এতিয়া সেই প্লেটবোৰে সদায় নিৰন্তৰভাৱে গতি কৰি থাকে বা লৰচৰ কৰি থাকে কিয়নো যেহেতু আমাৰ মেন্টেল লেয়াৰত যিমানবোৰ পদাৰ্থ আছে সেইবোৰ বস্তুবোৰ তৰল অৱস্থা তাত আছে কেৱল মাত্ৰ লাভা যিবোৰ বৰ বেছি গৰম আৰু সেইবোৰ তৰল মাধ্যমত টকাৰ কাৰণে সেই লাভাৰ ওপৰত আমাৰ মেন্টেল লেয়াৰৰ ওপৰত যিবোৰ টেকটনিক প্লেট সেই টেকটনিক প্লেটে সদায় লৰচৰ কৰি থাকে আৰু লৰচৰ কৰাৰ ফলত যেতিয়া এটা টেকটনিক প্লেট আন এটা টেকটনিক প্লেটৰ লগত খুন্দা খায় বা এটা আনটোৰ লগত লগ লাগে তেনে সময়ত সেই স্থানটোত এটা বহুতো পৰিমাণৰ এনাৰ্জি ক্ৰিয়েট হয় আৰু তেতিয়া সেই এনাৰ্জিটো বাহিৰৰ পিনে ৰিলিজ হ'ব বিচাৰে যেহেতু ওপৰত কাষ্ট সাৰফেস সেই কাৰণে ৰিলিজ হ'ব নোৱাৰে আৰু তাত সেই স্থানটোত আমাৰ ভূমিকম্প হয় সেই স্থানটোত এটা ভাইব্ৰেচনৰ সৃষ্টি হয় যাৰ ফলত তাৰ মাটিয়ে লৰচৰ কৰিব ধৰে সো তেনে অৱস্থাত আমি ভূমিকম্প ফিল কৰো সো ফ্ৰেন্ডস এতিয়া কথাকাৰ হল ভূমিকম্প হয়তো কিন্তু ভূমিকম্পৰ তীব্ৰতা কেনেকৈ হয় কিয়নো আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে যে ভূমিকম্প পৃথিৱীৰ গোটেই পৃথিৱীটো একলগত নহয় আৰু বেলেগ স্থানত বেলেগ তীব্ৰতাত হয় সো সেইটো কেনেকৈ সো ফ্ৰেন্ডস সেইটো হোৱাৰ কাৰণটো হল যি স্থানত আমাৰ টেকটনিক প্লেটত খুন্দাখুন্দি হ'ব সেই স্থানটোত ভূমিকম্পৰ তীব্ৰতা বৰ বেছি পৰিমাণে হয় আৰু যিমান আঁতৰ হৈ যায় সেই স্থানবোৰতে ভূমিকম্পৰ তীব্ৰতা কম হৈ যায় সো ফ্ৰেন্ডস এতিয়া আপোনাৰ মনত প্ৰশ্ন আহিব যে ভূমিকম্পৰ তীব্ৰতানো আমি কেনেকৈ গম পাওঁ ভূমিকম্পৰ তীব্ৰতা গম পোৱাৰ কাৰণ হল এটা ৰেক্টেল স্কেলত ভূমিকম্পৰ তীব্ৰতা জোখা হয় ৰেক্টেল স্কেলটো 1 পৰা 9 লৈকে আছে ৰেক্টেল স্কেলৰ যদি 5 লৈকে ভূমিকম্প হয় তেনেবোৰ ভূমিকম্পক স্মল ভূমিকম্প বুলি কোৱা হয় আৰু সেই ভূমিকম্পবোৰ আমাৰ এইখন পৃথিৱীত প্ৰতি বছৰতে 6000ৰো অধিক হয় তাৰ পিছত 5 পৰা 7 লৈকে যিবোৰ ভূমিকম্প হয় সেইবোৰক এটা ষ্ট্ৰং ভূমিকম্প মানা হয় আৰু সেই ভূমিকম্পবোৰ আমাৰ এইখন পৃথিৱীত প্ৰতি বছৰতে প্ৰায় 800 বাৰ হৈ থাকে আৰু 7 পৰা 8 লৈকে যেটো ভূমিকম্প হয় সেইটো এটা ডেঞ্জাৰ ভূমিকম্প কোৱা হয় আৰু সেই ভূমিকম্পটো প্ৰতি বছৰত আমাৰ এইখন পৃথিৱীত 80 পৰা 100 বাৰ লৈকে হ'ব পাৰে 8 পৰা 9 তীব্ৰতাৰ যদি ভূমিকম্প হয় তেনেবোৰ ভূমিকম্প বৰ বেছি ঘাতক হয় সেইবোৰ ভূমিকম্পই যি স্থানত হৈ থাকে সেই স্থানটোক তছনছ কৰি দিব পাৰে সো ফ্ৰেন্ডস আশা কৰিছো আপোনালোকে এইটো ভিডিওত গম পাইছে যে আমাৰ এইখন পৃথিৱীত ভূমিকম্প কেনেকৈ সৃষ্টি হয় আৰু ভূমিকম্পৰ তীব্ৰতাও কেনেকৈ সৃষ্টি হয় আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু যদি আপুনি ফেসবুকত চাইছে তেনেহলে ওপৰৰ ফলো বাটনটো টিপি ভিডিওটো বেছি কৰি শেয়াৰ কৰা ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ আকৌ এবাৰ লগ পাম নতুন এটা ভিডিও লৈ